আজি আমি শিকিম লেটাৰ ৰাইটিং। স্যার আমি দেখুন লেটার লিখতে শিখছোৱে প্ৰথম শ্ৰেণীত থাকাওঁতে। ৰ'ব মই আপোনাক দেখাইছোঁ। সেইটো লেটাৰ নহয়, এইটো বেলেগ। এইটো লেটাৰ লিখি কিনে তই তোৰ মনৰ কথা বেলেগক জনাব পাৰিবি। স্যার আমি লেটার রাইটিংকে শিক্ষা লাগে, ফেসবুক আছে দেখুন, তাতে মেসেজ কৰি দিলে হল। ফোন কৰি আনছি মোৰ ক্লাছত। এই যে বহিকেইটা বইল আৰু নিজৰ আৱেগ লিখি এখন লেটাৰ লেখ। তই গৰম বন্ধত কি কৰিলি তাৰে বিষয়ত। স্যাৰ মই দেখোন আমাৰ লগতে থাকোঁহে ঘৰত, তে জানে মই কি কৰিছোঁ গৰম বন্ধত, আৰু এতিয়া কি লিখিম মই তেওঁক লিখি। দে হ'ব দে, তই নালাগে দে আৱেগ লিখি লিখবা। তই মাহিৰীক লিখি লেখ তোৰ নতুন ভাঙা চাইকেলখনৰ বিষয়ে। বা স্যাৰ মই নতুন বাইচাইকেল পাম নেকি নিবাৰ? স্যার ময়ো পাম না, আপনি কেনকে গম পালে সেই সাইকেল পাব? মকো কগে মকো লাগব এখন। তোক কোনে ক'লা তই নতুন চাইকেল পাবি বুলি? নাপাতই। তে মই মাহী কিনকে মিছা কথা কম মই চাইকেল আছে বুলি। এই হ'ব দে, যি লেখা লেখ, যাক লেখি যি লিখিব মন আছে সেই লিখি থাক তই। মুঠতে লেখ তই। আৰু এটা কথা সুধবি, এতিয়া ক্লাছ খতম, কালি পুৱা মুঠতে লিখি আনবি আৰু তইতো লিখি আনবি। ৰাইটিং কৰিবৰ কাৰণে দেখো লেটাৰ মাখা শিকিছিলোৱে ABCD। এতিয়া আৰু কি নতুনকে শিকো এইগিলা আকৌ বুজি পোৱা নাই দে। লিখি আনছে না চলি ইয়াত দে, এতিয়া এটা এটাকে কো। স্যাৰ আনছো লিখি। দে তাকে আহি কিনে যে চবৰে আগত কো কি লিখছা। তাক লিখি লিখছে লেটাৰ। স্যাৰ আপোনাক লাগে লিখছে ৰ'ব। দে কচোন কি লিখছা ডাঙৰকে মাতি দি। স্যাৰ মই লিখছো যে যদি আমি ক শ্ৰেণীতে ABCD লেটাৰ শিকিছোঁ তেতিয়াহ'লে আমি এতিয়া কি আৰু নতুনকে লেটাৰ ৰাইটিং শিক্ষা লাগে। স্যাৰ কিহে কান্দছি কিয়া? হ'ব দে বাপা, বহুত ভালকে লিখছা। ইমান ভালকে লেখা মই শুনাই নাছিলো, সেইকাৰণে মোৰ কান্দাও লাগিছে। মই অলপ দেৰিকে এখন লেটাৰ লিখি দিম, সেইখন যে মাইৰীক পঢ়িব দিবি আৰু মাইৰীক কালি পুৱা 10টা বজাত স্কুলক আহিব দিবি। কিয় স্যাৰ আপুনি গৰম বন্ধত কি কৰিলে সেই কথা কিন্তু এখন লেটাৰত লিখি দিব নেকি আমাৰ মাক? মই নললে তাৰ লগত